Morning and welcome back to the channel Tritis Vlog. Good morning, but এতিয়া প্ৰায় 10টা বাজে আৰু কিন্তু আজি দিনটো চাগে বৰিঙে যাব। আজি সানডে দিনটো চাগে বৰিঙে যাব যেন লাগি আছে কাৰণ ক'তো যাব লগা নাই, আজি একো কাম চাম নাই, ক'তো একো কৰিব লগাও নাই। সো কি হয় ভাবি আছো আজি দিনটো কি কৰোঁ, তো যি হয় দেখা যাব। কিন্তু ব্লগ এটা দিওঁ বুলি ভাবিলোঁ, সো ব্লগ এটা দিলোঁ। সেইকাৰণে আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলোৱে ভালে আছে। এতিয়া কি কৰোঁ আজি দিনটোত, সো ভাবিম, পিছত ভাবিম, এতিয়া দেখা যাব, যি হয় হৈ থাকিব। আজি মানে অলপ পাহাৰৰ ফালে ফুৰিব আহিছোঁ। ঘৰত বহি বহি পূৰা বৰ লাগি আছিল। আজি ৰবিবাৰ, ক'তো যাব লগাও নাই, তো সেইকাৰণে অলপ পাহাৰৰ ফালে ফুৰিব আহিলোঁ। ইফালে পাহাৰ উঠি আছোঁ এতিয়া, পূৰা ওখ পাহাৰ এটা। আজি মানে ভিডিঅ'টো বনাই আছোঁ কিন্তু একো কণ্টেণ্ট বিচাৰি পোৱা নাই। ভিডিঅ'টো কি দিম মানে, সেইকাৰণে এনেই বনাই আছোঁ আৰু। কিন্তু ভিডিঅ'টো নিদিলেও নহয়, গেপ পৰি যায় মাজত, সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ। বৰ্তমান উঠি আছোঁ ধুনীয়া এটা পাহাৰ মানে অলপ পাহাৰ ফুৰিব আহিলোঁ আজি, কাৰণ আজি সানডে, একো কাম চাম নাই, ক'তো যাব লগা একো নাই। চ' ঘৰৰ ওচৰতে থকা এখন পাহাৰতে উঠি আছোঁ এতিয়া, পাহাৰ ফুৰিব আহিলোঁ। চ' যাই থাকোঁ, আগত কি জেগা আছে চাওঁ। পাহাৰত উঠি উঠি পালোঁ এটা নাৰ্চাৰী, আৰু নাৰ্চাৰীটো চাই এইবিলাক গোটেই নাহৰ গছৰ পুলি। কিন্তু এতিয়া নিনো দিয়কচোন, ডাঙৰ হৈছে, এইবিলাক চব নাহৰৰ পুলি আছে। আৰু ইফালে ইফালে কিবা কিবি গছ আছে। চাওক ইফালে পূৰা বাগান টাইপৰ, এই তলত পূৰা গছ গছনি ৰুই থৈ দিছে। আমাৰ ঘৰৰ ওচৰতে থকা পাহাৰ, কিন্তু কেতিয়াও অহা নহয়। সেইকাৰণে এনেই আজি ফুৰিব আহিলোঁ। আৰু এইবিলাক চাওক গছ, পূৰা শাৰী শাৰীকৈ গছ ৰুই থৈ দিছে। কি বা গছ এইবিলাক। আগতে ইয়াতে নাৰ্চাৰী মানে বহুত গছ আছিল, গছৰ পুলি আছিল। এতিয়া নাৰ্চাৰীটোত একো গছৰ পুলি চুলি নাই, আৰু যিবিলাক আছে চব মৰি মৰি গৈছে। ইফালে নাযাওঁ আৰু, ইফালে পূৰা জংঘল আছে। আৰু ইফালে এইবিলাক চাওক পূৰা বাগান টাইপৰ ৰুই দিছে গছ, কিবা গছ নাজানো দে। আগতে এইটো নাৰ্চাৰী আছিল, কিন্তু এতিয়া নাৰ্চাৰীটো নাই। এইবিলাক চব মৰি গৈছে। আগতে আছিল নাৰ্চাৰী, কিন্তু এতিয়া নাই, এতিয়া বন্ধ হ'ল চাগে। গছ গছনিও নাই, মানে যিবিলাক পুলি চুলি আছিল চব মৰি গৈছে, চব পেলাই থৈ দিছে ইয়াতে, এতিয়া নাই চাগে। আৰু এটা পাহাৰৰ টিলাত ৰখি আছোঁ, আৰু মোৰ পিছফালে চাওক এই মস্ত দোৱা। ইয়াতে ইয়াৰ পৰা বোলে মোবাইলটো পৰি যাব লাগে, মই জাপ মাৰি দিম। এইবাৰ অলপ আগৰ পৰা আহোঁ, তামাম হাঁহি উঠি আছে। গান শুনি চাওক, ইয়াতে গান শুনি। আৰু আহি পালোঁ এটা ধুনীয়া চাই সত্ৰ, শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ এখন সত্ৰ, পাহাৰৰ ওপৰত আছে। ভিতৰত একবাৰ সোমাই চাওঁ বুলি ভাবিছোঁ, কি কৰোঁ এতিয়া, সোমাওঁ নে নোসোমাওঁ, গেটো বন্ধ হৈ আছে। ত' জাগাখিনি মানে অলপ ধুনীয়া গছ গছনি আছে পাহাৰৰ ওপৰত, আমাৰ ঘৰৰ ওচৰতে, কিন্তু কেতিয়াও অহা নহয়। ত' অলপ আজি আহিলোঁ, আৰু সেইকাৰণে এইটো ওপৰত মানে ইমান ডাঙৰ সত্ৰ নহয়, সৰুকৈ এটা সত্ৰ, সৰুকৈ মানে ঘৰ চৰ আছে। আৰু এইবিলাক শিলবিলাক চাওকচোন, কি ডাঙৰ ডাঙৰ শিল, পাহাৰৰ ওপৰত ডাঙৰ ডাঙৰ শিলবিলাক আছে। নাই মানে ইমান ডাঙৰ সেই নহয়, অকল তাতে মানুহ থকাকৈ কিবা আছে, ঘৰ আছে, সত্ৰৰিকা থাকে চাগে। আৰু এইবিলাক শিলবিলাক চাওক, চবতে শিলেই শিল, ডাঙৰ ডাঙৰ। বহি আছোঁ এটা ধুনীয়া শিলৰ ওপৰত, অ' মজা শিল, মস্ত মস্ত ডাঙৰ ডাঙৰ শিল আছে ইয়াতে। আৰু পিছফালে সেইটো সত্ৰটো পূৰা, আৰু বহুত গছ গছনি, ভাল লাগি যায়। এতিয়া যাওঁ ঘৰত, আৰু সত্ৰটোৰ পৰা ঘৰত যাওঁ। এতিয়া ঘৰত যাই কিনে আৰু আমাৰ চকত যাব লাগিল, চুলি তুলি কাটিব আছে, অলপমান চুলিটো কাটি লওঁ যাই কিনে। এই পাহাৰৰ ওপৰত বহুত মানুহৰ ঘৰ হৈ গ'ল, আগতে ইমান মানুহ নাছিল, এতিয়া বহুত মানুহৰ ঘৰ হৈ গ'ল। আমি তলতে পানী নাপাওঁ, এই পাহাৰৰ ওপৰত আৰু কেনেকৈ পানী পাই নাজানো, আৰু তলতে পানীৰ কষ্ট, পাহাৰৰ ওপৰত মানুহবিলাক থাকে আৰু কেনেকৈ নাজানো। এতিয়া যাওঁ ঘৰত। চ' এতিয়া আছোঁ ঘৰত,
পাহাৰৰ পৰা আহিলোঁ ঘৰত আৰু ভাবিছোঁ এতিয়া চুলিটো কাটি আহোঁ অলপমান মানে দোকানত যাওঁ চুলিটো কাটি আহোঁ বহুত দীঘল হৈছে পূৰা সৰুকৈ কাটি দিম বুলি ভাবিছোঁ তো প্ৰথমতে অলপ কিবা খাই লওঁ ভোক চোক লাগি আছে খাই লৈ কেনে যাওঁ 12টামান বাজিল এতিয়া তো বাজক বাজিটো বাজিয়ে থাকিব তো মানে আজি দিনটো ক'তো যাব লগাও নাই একো নাই চ' এতিয়া যাই আছোঁ আমাৰ লোকেল চেলুনত চুলি কাটিব চকত চুলিখিনি কাটি আহোঁ চ' চুলি তুলি কাটি কেনে ঘৰত আহি গ'লোঁ আৰু পূৰা চাচি দিলোঁ এইবাৰ যাতে একমাহমান আৰু নাকাটাকৈ হৈ যায় একমাহমান চলি যায় যাতে তো ভিডিঅ'টো শেষ কৰিম ইয়াতে বেছি বনাই নাথাকোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম লগ পাম এটা নেক্সট ভিডিঅ'ত ত' টিল দেন টাটা বাই বাই